হেল্ল' বন্ধুসকল নমস্কাৰ কেনে আছে আশা কৰোঁ বহুত ভালে আছে স্বাগতম জনাইছোঁ আপোনাক নতুন এটা ভিডিঅ'লৈ তো বন্ধুসকল এইটো ভিডিঅ'ত আপোনালোকক ক'ম কি ড্ৰাইভিং লাইসেন্স আপুনি কেনেকৈ এপ্লাই কৰিব আৰু এটা কথা ড্ৰাইভিং লাইসেন্স যদি এপ্লাই কৰিবলৈ হয় তেনেহ'লে পোনপ্ৰথমে কিন্তু লাৰ্ণাৰটো এপ্লাই কৰিব লাগিব ঠিক আছে তো বন্ধুসকল এইটো ভিডিঅ'ত আপোনালোকক ক'ম লাৰ্ণাৰ আপুনি কেনেকৈ এপ্লাই কৰিব আৰু বন্ধুসকল লাৰ্ণাৰ এপ্লাই কৰিবলৈ হ'লে কোনো অফিচত যাবলৈ দৰকাৰ নাই পোনপ্ৰথমে আপুনি আপোনাৰ ল্যাপটপ বা মোবাইলৰ ব্ৰাউজাৰখন ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ কৰি দিব parivahan seva.gov.in টাইপ কৰি আপুনি যিকোনো ব্ৰাউজাৰত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এইটো ইন্টাৰফেস আহি যাব নিশ্চয় প্ৰথম অপচনটো দেখিবলৈ পাইছে ড্ৰাইভাৰছ লাৰ্ণাৰ লাইসেন্স এতে ক্লিক কৰি দিব আৰু তাৰ পিছত এটা আছে সিলেক্ট ষ্টেট নেম আপোনাৰ যেটো ষ্টেট হয় হেতু সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত এতে নিশ্চয় দেখিবলৈ পাইছে এপ্লাই ফৰ লাৰ্ণাৰ লাইসেন্স এতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এতে চাক এই লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰিবলৈ হলে কি ডকুমেন্ট লাগিব আৰু কি প্ৰমাণপত্ৰ লাগিব এতে দিয়া আছে চাক পোন প্ৰথমে দিয়া আছে ফিল এপ্লিকেশন ডিটেইলছ আপলোড ডকুমেন্টস আপলোড ফটো এন্ড সিগনেচাৰ ফি পেমেন্ট ভেৰিফাই দি পে স্ট্যাটাস প্ৰিন্ট দি ৰিসিপ্ট তো বন্ধুসকল লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰিবলৈ হলে এই 6টা সাবমিশন আপোনাৰ ফলো কৰিবই লাগিব ঠিক আছে এইটা অৰ্ডাৰ তো বন্ধুসকল ইয়াৰ পিছত আপুনি এই 6টা জানাৰ পিছত আপুনি এতে নিশ্চয় দেখিবলৈ পাইছে হোম এন্ড কন্টিনিউ আপুনি কন্টিনিউত ক্লিক কৰি দিব আৰু এটা কথা বন্ধুসকল কোনো ষ্টেটত এই লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰাৰ সিস্টেম নাই ঠিক আছে তো কেনেকৈ আপুনি গম পাব এটো চাক মই উত্তৰ প্ৰদেশ সিলেক্ট কৰি দিছো এতে চাক আহি গৈছে 7 নম্বৰ স্টেপটো আহি গৈছে এই 7 নম্বৰটো যত থাকিব হেতু ষ্টেটত এই লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰা ফেসিলিটিটো अवेलेबल নাথাকিব আৰু যেটো ষ্টেটত এই 7 নম্বৰ স্টেপটো থাকিব হেই ষ্টেটত এই লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰাটো अवेलेबल নাই ঠিক আছে আৰু এটা চাক বিহাৰ মই ক্লিক কৰি দিছো এতে 7 নম্বৰ স্টেপটো নাই মানে এইটো ষ্টেটত এই লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰাটো अवेलेबल আছে আৰু কোনো আরটিও অফিসত যাব নালাগে ঠিক আছে তো বন্ধুসকল আপোনাৰ যেটো ষ্টেট হেতু আপুনি সিলেক্ট কৰি চাই লব আপোনাৰ কি अवेलेबल হয় নে নহয় তো বন্ধুসকল ইয়াৰ পিছত লাৰ্ণাৰ লাইসেন্সত এপ্লাই কৰি দিব তাৰ পিছত কন্টিনিউত ক্লিক কৰি দিব তাৰ পিছত এটা আপোনাৰ জেনাৰেল যদি হয় জেনাৰেল দি দিব কাস্টটো তাৰ পিছত এটা আছে এপ্লিকেশন হোল্ডাৰ আধাৰ নাম্বাৰ আপোনাৰ আধাৰ নাম্বাৰটো সিলেক্ট কৰি সাবমিট কৰি দিব লাগিব তাৰ পিছত এটা আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব আধাৰ নম্বৰ যেটো আপোনাৰ আধাৰ নম্বৰ হয় হে আধাৰ নম্বৰটো দিব তাৰ পিছত এটা দিছে ইন্টাৰ ওটিপি হিয়াৰ আপোনাৰ হেই আধাৰ নম্বৰত যিখন মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেই মোবাইলত ওটিপি যাব এই ওটিপিটো বহাই সাবমিটত ক্লিক কৰি দিব তাৰ পিছত আছে এতে এপ্লিকেশন নেম ঠিক আছে তো বন্ধুসকল এতে নামটো বহাই দিব এই ফৰ্মখন ভাল ধৰে চাই ফিলআপ কৰি তাৰ পিছত আপুনি এই প্ৰসিডত ক্লিক কৰি দিব ঠিক আছে যদি ফৰ্মখন ফিলআপ কৰিব পৰা নাই কমেন্টত জনাই দিব মই কেনেকৈ ফিলআপ কৰিব লাগে মই আপোনালোকক জনাই দিম ঠিক আছে তো বন্ধুসকল এতে আরটিও অফিসটো সিলেক্ট কৰি লব আপোনাৰ যেটো হয় হেতু সিলেক্ট কৰি দিব তাৰ পিছত এতে কোৱালিফিকেশন তাৰ পিছত দিব ব্লাড গ্ৰুপটো তাৰ পিছত আছে এপ্লিকেশন মোবাইল নম্বৰ যিজন ব্যক্তিৰ লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰিব লাগিব তাৰ মোবাইল নম্বৰটো দিব তাৰ পিছত এই ডিস্ট্ৰিক্টবোৰ ফিলআপ কৰি দিব সাব ডিস্ট্ৰিক্ট কি আছে ভিলেজ কি আছে এই ফৰ্মটো ফিলআপ কৰা হিমান টান নহয় একেবাৰে সহজ তথাপিও যদি নোৱাৰে মোক কমেন্টত জনাই দিব মই দেখাই দিম আপোনালোকক কেনেকৈ এই ফৰ্মখন ফিলআপ কৰিব লাগে সো বন্ধুসকল এটা আপোনাৰ ফৰ্মখন ফিলআপ কৰাৰ পিছত আপোনাৰ যে লাৰ্ণাৰ লাইসেন্সটো কেই চকাৰ ভাবে লাগে মানে 2 চকা গাড়ীৰ চলাবৰ ভাবে লাগে নে 4 চকাৰ ভাবে যদি 2 চকাৰ লাগে তেনেহলে দিব এতে মটৰসাইকেল উইথ গিয়াৰ আৰু যদি 4 চকাৰ লাগে এতে দিব লাইট মটৰ ক্লিক কৰি আপুনি এই টিক মাৰ্কত ক্লিক কৰি এতে আপুনি সিলেক্ট কৰি লব যেহেতু এতে দুটা সিলেক্ট কৰা হৈ গল এটা 2 চকীয়া গাড়ী চলোৱাৰ বাবে এটা 4 চকীয়া চলোৱাৰ বাবে ঠিক আছে তো বন্ধুসকল এতে যদি আপোনাৰ 4 চকীয়া গাড়ী চলোৱাৰ ভাবে নালাগে তেনেহলে এতে ক্লিক কৰি আপুনি টিক কৰি দিব তাৰ পিছত এতে ৰৈ গল মটৰসাইকেল উইথ গিয়াৰ তাৰ মানে এটো 2 চকা গাড়ী চলোৱাৰ ভাবে প্ৰযোজ্য
তো বন্ধুসকল ইয়াৰ পিছত দিছে আপোনাক ইয়াৰ আগতে কি লাইচেন্সৰ কাৰণে কেনসেল কৰা হৈছিল যদি কেনসেল কৰা হৈছিল এটা টিক কৰি দিব নহলে এটাই এনেই থৈ দিব ঠিক আছে তাৰ পিছত আছে আপোনাৰ ড্ৰাইভিং লাইসেন্সটো কোনো স্কুলৰ পৰা ট্ৰেইনিং লৈছে নেকি যদি লৈছে তেন্তে এটা টিক কৰি দিব আৰু যদি লোৱা নাই তেনেহলে এটো একো কৰিব নালাগে তাৰ পিছত আছে ডিক্লেৰেশ্যন এই ডিক্লেৰেশ্যনত দিয়া আছে আপোনাৰ যদি হঠাৎ ডেট হৈ যায় আপোনাৰ অৰ্গানিকখিনি আপুনি কি ডোনেট কৰি দিব নে নিদিব যদি দিয়ে এটা টিক কৰি দিব আৰু যদি নিদিয়ে তেনেহলে এনেই থৈ দিব তাৰ পিছত ক্লিক কৰি দিব ফৰ্ম 1ত আৰু এই ফৰ্ম 1 এটো আগত আছিল প্ৰিন্ট কৰি ফটো মাৰি দিব লাগে আৰু এতে এইটো সিস্টেম দিছে অনলাইনতে ফৰ্ম ফিলআপ কৰিব পাৰি তো বন্ধুসকল এইটো ফৰ্মত প্ৰথমটো দিছে আপুনি কি হাৰ্ট এটাক বা ডাঙৰ কোনো বেমাৰত আছে যদি থাকে ইয়েস কৰি দিব যদি না থাকে নো কৰি দিব তাৰ পিছত দিছে আপোনাৰ কি চকুৰ কোনো বেমাৰ আছে আপুনি কি ভালদৰে দেখিব পাৰে যদি পাৰে ইয়েস দিব নহলে নো দিব সো फ्रेंड्स থাৰ্ড নম্বৰটো দিছে আপোনাৰ হাত ভৰি ভাঙি চিঙি গৈছে নেকি যদি ভাঙা চিঙা আছে ইয়েস দিব যদি নাই তেন্তে নো দিব তাৰ পিছত দিছে আপুনি ৰাতিত কম দেখিবলৈ পায় নেকি এইটোও নো কৰি দিব তাৰ পিছত দিছে আপোনাৰ কি কাণৰ প্ৰবলেম আছে নেকি এইটো নো কৰি দিব তাৰ পিছত দিছে আপোনাৰ এনেকুৱা কোনো বেমাৰ আছে নেকি যেটো আপোনাৰ ড্ৰাইভ কৰোতে প্ৰবলেম দিব এইটোও নো কৰি দিব নো কৰি দি টিক কৰি দি সাবমিটত ক্লিক কৰি দিব ঠিক আছে সাবমিটত ক্লিক কৰি দিয়াৰ পিছত এতে তলত আপুনি সাবমিট কৰি দিব এতে দিয়া আছে আপোনাৰ অৰ্গানখিনি ডোনেট কৰি দিব নেকি নহলে কেনসেল কৰি দিব তাৰ পিছত ওকে কৰি দিব তাৰ পিছত আকৌ ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে এতে দিছে কংগ্ৰেচুলেশ্যন ইওর এপ্লিকেশন সাবমিট হৈ গৈছে আপোনাৰ এপ্লিকেশন ঠিক আছে তাৰ পিছত এতে দিছে এপ্লিকেশন ফৰ্ম এতে ক্লিক কৰি দিব এই ফৰ্মখন আহি গৈছে আপোনাৰ এটো এপ্লিকেশন ফৰ্মখন আহি গৈছে এই ফৰ্মখন আপুনি প্ৰিন্ট কৰি ল'ব পাৰে নহলে পিডিএফ হিচাপত সেভ কৰি থৈ দিব পাৰে তাৰ পিছত আছে প্ৰিন্ট এপ্লিকেন্ট এটো আপুনি পিডিএফ হিচাপত সেভ কৰি থৈ দিব তাৰ পিছত নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে এতে চাক সেই ডকুমেন্টখিনি কি আপলোড হৈ গৈছে বা কি কমপ্লিট হৈছে এতে দিয়া আছে এপ্লিকেশনটো ফিলআপ কৰা হৈ গৈছে বাকি ডকুমেন্টখিনি নালাগে ফিজ পেমেন্টটো এতিয়া কৰিব লাগিব পেমেন্টত ক্লিক কৰি সাবমিটত ক্লিক কৰি দিব তাৰ পিছত এতে চাক 150 পেমেন্ট কৰিবলৈ হলে এটা আপুনি SBI পে ক্লিক কৰি দিব তাৰ পিছত এতে চাই সেই ক্যাপচা কোডটো বহাই দিব কি ক্যাপচা দিছে এই ক্যাপচা কোডটো বহাই আপুনি পে নাওত ক্লিক কৰি দিব তাৰ পিছত এটা আছে টিক কৰি আপুনি প্ৰসিড এণ্ড পেমেন্টত ক্লিক কৰি দিব প্ৰসিড এণ্ড পেমেন্টত ক্লিক কৰি দিয়াৰ লগে লগে এতে চাক SBI ইপে আহি গৈছে এতে ডেবিট কাৰ্ড ইন্টাৰনেট বেংকিং UPI আপুনি যেটোৰে পে কৰিব খোজে হেতুৰে হৈ যাব মই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰে পে কৰিম হেকাৰণে এটা কাৰ্ড নম্বৰ এতে মন্থ ইয়াৰ এতে CVV এতে কাৰ্ডৰ নামটো বহাই দিব তাৰ পিছত পে নাওত ক্লিক কৰি দিব তাৰ পিছত এটা আহি গল ইন্টাৰ OTP আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব OTP টো ক্লিক কৰি সাবমিটত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এটা চাক পেমেন্টৰ ষ্টেটাসখিনি আহি গৈছে এটা আপুনি চেক হিয়াৰ বুলি মাৰি দিব আৰু এটা টিক কৰি আপুনি এটা ইন্টাৰ ক্যাপচাটো বহাই দিব তাৰ পিছত প্ৰিন্ট ৰিসিপ্ট এই ৰিসিপ্টখন আহি গৈছে চাক পে কৰাৰ পিছত এই ৰিসিপ্টখন আহি যাব এই ৰিসিপ্টখন আপুনি PDF হিচাপত ডাউনলোড কৰি ল'ব বা প্ৰিন্ট কৰি ল'ব যদি প্ৰিন্টাৰ থাকে ঠিক আছে তাৰ পিছত আপুনি আকৌ নেক্সটত ক্লিক কৰি দিব এতে আহি গৈছে ডেট অফ বাৰ্থ আপুনি ক্যালেন্ডাৰৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব তাৰ পিছত সাবমিট এটা আহি গৈছে চাক আপোনাৰ কি ইস্যু আছে এতে ইস্যুখিনি দি দিছে ফিল এপ্লিকেশন ডিটেইলস আপলোড ডকুমেন্ট আপলোড ফটো এণ্ড সিগনেচাৰ ফি পেমেন্ট সব কমপ্লিট হৈ গৈছে এটা আপোনাৰ দিয়া আছে এপ্লিকেশন ইজ আন্ডাৰ প্ৰসেসিং এট RTO লেভেল ঠিক আছে তো বন্ধুসকল এটা আপুনি আপোনাৰ সেই লাৰ্নাৰ লাইসেন্সৰ ষ্টেটাসটো চেক কৰিব পাৰিব আৰু আপোনাৰ লাৰ্নাৰ লাইসেন্সখন কেনেকৈ ডাউনলোড কৰিব হেতুও শিকাই দিম এইটো ভিডিওতে চাক আপুনি ডাইৰেক্ট হোম বটনত গুচি যাব ব্যাগত তাৰ পিছত এতে ড্ৰাইভাৰ লাৰ্নাৰ লাইসেন্সত ক্লিক কৰি দিব ড্ৰাইভাৰ্স লাৰ্নাৰ লাইসেন্সত ক্লিক কৰি দিয়াৰ লগে লগে চাক ক্লিক কৰি দিব তাৰ পিছত আপুনি এটা আকৌ ষ্টেটটো সিলেক্ট কৰি লিব
সিলেক্ট কৰাৰ পিছত এতে লাইসেন্সত ক্লিক কৰি প্ৰিন্ট লাৰ্নাৰ লাইসেন্স ফ্ৰম 3 বুলি আছে ক্লিক কৰি দিব তাতে তাৰপিছত এতে প্ৰসিড এতে এপ্লিকেশন নম্বৰটো বহাই দিব আৰু এতে ডেট অফ বাৰ্থটো বহাই দিব বহাই দিয়াৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব আপোনাৰ লাৰ্নাৰ লাইসেন্সটো পিডিএফ হিচাপত ডাউনলোড হৈ আহি যাব তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন আহিছে এটা সাবস্ক্ৰাইব কৰি দিব ঠিক আছে বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এণ্ড জয় আই অসম